1996 চনৰ 17 মে সময় তেতিয়া বিয়লি প্ৰায় 2:45 এখন নীলা ৰঙৰ গাড়ীত অহা 4 দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে পৰাগ কুমাৰ দাসক। আজি 17 মে অৰ্থাৎ 20 বছৰ অতিক্ৰম কৰিলে পৰাগ কুমাৰ দাসৰ হত্যাৰ, কিন্তু আজিও চিনাক্ত নহল হত্যাকাৰী। হত্যাৰ এবছৰ পাছত CBIৰ হাতত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হ'ল। অভিযুক্ত হিচাপে 4জন চালফা নেতা মৃদুল ফুকন, দিগন্ত বৰুৱা, তপন দত্ত আৰু নয়ন দাস। হত্যাৰ 5 বছৰ পাছত 2001 চনত CBIয়ে 4জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলা আৰু ছেছন আদালতত চাৰ্জশ্বীট দাখিল কৰে। ইয়াৰ পূৰ্বে হত্যা কৰা হয় 2 অভিযুক্ত দিগন্ত বৰুৱা আৰু তপন দত্তক। 2003 চনত ডিব্ৰুগড় উন্মুক্ত জনতাই হত্যা কৰে আনজন অভিযুক্তক। একমাত্ৰ জীৱিত অভিযুক্ত আছিল মৃদুল। ক্ৰমাৎ ন্যায়ালয়ত সাক্ষীৰ ভাষ্য সলনি হ'ল। 4 নম্বৰ সাক্ষী সাংবাদিক অজিত কুমাৰ ভূঞাই কৈছিল, পৰাগ কুমাৰ দাসক মই এজন লেখক হিচাপে জানো। সততাৰে কৈছোঁ, পৰাগ কুমাৰ দাসৰ হত্যাকাৰীৰ বিৰুদ্ধে মোৰ কোনো ধাৰণা নাই। 6 নম্বৰ সাক্ষী হাইদৰ হুছেইনে কৈছিল, কোনে পৰাগ দাসক হত্যা কৰিলে সেই সম্পৰ্কীয় তথ্য মোৰ লগত নাই। এনেধৰণৰ ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত 2009 চনৰ 7 জুলাইত ন্যায়াধীশ দিলীপ কুমাৰ মহন্তই মৃদুল ফুকনক নিৰ্দোষী হিচাপে ঘোষণা কৰে। চাওঁ আহক পৰাগ কুমাৰ দাস সম্পৰ্কে বিশ্লেষণৰ এক বিশেষ প্ৰতিবেদন। পৰাগ কুমাৰ দাস অসমৰ সংবাদ জগতৰ ধ্ৰুৱতৰা। পৰাগ কুমাৰ দাসৰ সম্পাদনাত প্ৰকাশিত বুধবাৰ আছিল অসমৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ দুৰ্দান্ত প্ৰহৰী। হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন চৰকাৰ আৰু কেন্দ্ৰৰ শোষণ উদঙাই দিয়াত পৰাগ কুমাৰ দাসৰ আছিল সবল ভূমিকা। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ জৰিয়তে সেনাৰ অভিযান আৰু নিৰ্যাতনৰ বিৰুদ্ধে সংগঠিত কৰিছিল জনগণক, যাৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল চৰকাৰখনৰ। 1991 চনত আৰু 1993 চনত পৰাগ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁ কাৰাবন্দী হ'ব লগা হৈছিল। পৰাগ কুমাৰ দাস আনকি চালফাৰ বিৰুদ্ধেও সৰব আছিল। চৰকাৰৰ বিৰুদ্ধেও সৰব আছিল পৰাগ কুমাৰ দাস। 1996 চনৰ বিধানসভা নিৰ্বাচন, মাঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাক্তন আলফা নেতা বিনু চেতিয়া। সেই সময়ত সন্দেহজনক আলফাৰ লগত বিনু চেতিয়াৰ সংঘাত হয়। লগে লগে পৰাগ কুমাৰ দাস আৰু 4 অভিযুক্তৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। দিগন্ত বৰুৱা আৰু বিশ্বজিৎ শইকীয়াই প্ৰতিদিনৰ কাৰ্যালয়ত পৰাগ কুমাৰ দাসক ভাবুকি প্ৰদান কৰে। অনুষ্ঠিত হৈ যায় বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদে জয়লাভ কৰে আৰু 1996 চনৰ 15 মে তাৰিখে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হয় প্ৰফুল্ল কুমাৰ মহন্ত। নতুন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 48 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰা হ'ব বুলি ঘোষণা কৰে। কিন্তু এবছৰৰ পাছতহে পৰাগ কুমাৰ দাসৰ হত্যাৰ ঘটনা CBI তদন্তৰ বাবে প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰখনে অনুমতি প্ৰদান কৰে। আজি এই বিশেষ দিনটোত বিশ্লেষণ পৰিয়ালে কৰিছোঁ পৰাগ কুমাৰ দাসক। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ এই নতুন চেনেল বিশ্লেষণক ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।